হাই হেল্ল' নমস্কাৰ, মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে শুনি আছে কাপলা বিলৰ কথা, কিন্তু আজি চাওকচোন ইয়াৰে দৃশ্যটো বহুত ডাঙৰ দিয়ক। ইয়াত বহুতো বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ মাছ পোৱা যায়। সময় গতিকে ইয়াত বিভিন্ন ধৰণৰ চৰাই আহি ইয়াত থাকে। এই যে দেখিছে মোৰ কাষত থকা এইবোৰ চব কাপলা বিলৰ কাষতে লাগি থকা সৰু সৰু পুখুৰী। বাৰিষা কালত কাপলা বিলখন চাবলৈ আৰু ধুনীয়া হয়, কিন্তু এতিয়া অলপ মেটেকাৰে ভৰি আছে। হ'লেও চাওকচোন কেনেকুৱা দেখি। এই বিলখনৰ কাষতে বনভোজ খাব পৰিৱেশ আছে, য'ত এই ধুনীয়া বিলখনৰ সৌন্দৰ্য উপভোগ কৰি বনভোজ খাব পাৰি। আমাৰ ঘৰৰ ওচৰতে কাষতে লাগি আছে কাপলা বিলখন। এই কাপলা বিলখনৰ পৰিৱেশটো বহুত ধুনীয়া। চাওকচোন ইয়াৰ গধূলিৰ দৃশ্যটো, যেতিয়া সূৰ্য মাৰ যায়, কি ধুনীয়া দেখি চাওকচোন একবাৰ। আৰু লগ পাম মই এটা অন্য ভিডিঅ'।